তোমালোকে পাৰ্মিশ্যন ক'ত পালা? মোৰ ভিডিঅ' তোমালোকে মোক নুসুধাকৈ তোমালোকৰ প্ৰফাইলত শ্বেয়াৰ কৰিবলৈ পাৰ্মিশ্যন ক'ত পালা? তোমালোকে কোনে পাৰ্মিশ্যন দিছে মই সুধিছোঁ। এতিয়া মই পুলিচ কেছ কৰিব পাৰোঁ। হেল্ল' এভৰিৱান, আজি বিশেষ এটা কাৰণত এইটো ভিডিঅ' বনাবলগীয়া হ'ল। বনাম বুলি ভবা নাছিলোঁ, এনেকুৱা ভিডিঅ' মই নবনাওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু বাধ্য কৰাই আপোনালোকে এনেকুৱা ভিডিঅ'বোৰ বনাবলৈ। কিহৰ কাৰণে বাধ্য কৰাই মই নাজানো। একচুৱেলি কি হ'ল, মোৰ এটা ভিডিঅ' ভাইৰেল হৈছিলে, মই ভিডিঅ'টো দি দিছোঁ। সেইটো ভিডিঅ'ত মানে ৰোষ্টাৰবিলাকে এনেকুৱা ধৰণে ৰোষ্ট কৰিবলৈ লৈছে, সিহঁতৰ কি নিজৰ টেলেণ্ট বোলা বস্তুটো নাই নেকি, যে বেলেগৰ ভিডিঅ' নি যে সিহঁতে ৰোষ্ট কৰি থাকে এনেকৈ, আৰু যে অশ্লীল ভাষা ব্যৱহাৰ কৰি যে সেইবিলাক ভিডিঅ' বনায় সিহঁতে। আৰু মানে কি হয়, সিহঁতে ডেছক্ৰিপশ্যনত লিখে, ধুনীয়াকৈ লিখে, অকল মনোৰঞ্জনৰ বাবেহে বোলে ভিডিঅ'টো বনোৱা হৈছে। আৰে ভাই, মনোৰঞ্জনৰ কাৰণে যদি ভিডিঅ'টো বনোৱাই হৈছে, তেতিয়াহ'লে তোমালোকে অশ্লীল ভাষা ব্যৱহাৰ কৰি তোমালোকে ভিডিঅ' কিয় বনোৱা? তোমালোকে মনোৰঞ্জনৰ কাৰণেহে মানে কি ভিডিঅ'টো বনাইছা, মানুহক হহুৱাবৰ কাৰণেহে তোমালোকে ৰোষ্ট কৰিছা, ভিডিঅ' বনাইছা। তোমালোকে ধেমালি কৰি বনোৱা না, তেতিয়া কোনো আপত্তি নাই, কিন্তু তোমালোকে অশ্লীল ভাষা ব্যৱহাৰ কৰি তোমালোকে ভিডিঅ' কিয় বনোৱা? মানে অশ্লীল ভাষা ব্যৱহাৰ কৰাটো কি এটা মনোৰঞ্জন নেকি? মই সুধিছোঁ ৰোষ্টাৰবিলাকক, অশ্লীল ভাষা ব্যৱহাৰ কৰি ভিডিঅ' বনোৱাটো কি কিবা এটা মনোৰঞ্জন নেকি? মানুহে কি ভাল পায় নেকি সেই অশ্লীল ভাষাবোৰ শুনি? ভালতো নাপায় সেই অশ্লীল ভাষাবোৰ শুনি। তো মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে, মই ভিডিঅ' দিছোঁ মোৰ প্ৰফাইলত, মোৰ পেজত মই ভিডিঅ' যি কি আপলোড নকৰোঁ, আপোনালোকৰ কোনো অধিকাৰ নাই। আৰু আপোনালোকে মোৰ পাৰ্মিশ্যন নোলোৱাকৈ মোৰ ভিডিঅ' ডাউনলোড দি আপোনালোকৰ প্ৰফাইলত শ্বেয়াৰ কৰি আছে। কিয় কৰিছে সেইটো কথা মই বুজি পোৱা নাই। কি তাৰমানে আপোনালোকে কি চোৰ নেকি? চোৰেহে এনেকুৱা কাম কৰে। তোমালোকে পাৰ্মিশ্যন ক'ত পালা? মোৰ ভিডিঅ' তোমালোকে মোক নুসুধাকৈ তোমালোকৰ প্ৰফাইলত শ্বেয়াৰ কৰিবলৈ পাৰ্মিশ্যন ক'ত পালা? তোমালোকে কোনে পাৰ্মিশ্যন দিছে মই সুধিছোঁ। এতিয়া মই পুলিচ কেছ কৰিব পাৰোঁ। মোৰ পাৰ্মিশ্যন নোলোৱাকৈ তোমালোকে মোৰ ভিডিঅ' কিয় শ্বেয়াৰ কৰিবা? তোমালোকৰ কি অলপমানো কাণ্ড জ্ঞান বোলা বস্তুটো নাই নেকি? মাথাত কি তোমালোকৰ অকণমানো ব্ৰেইন বোলা বস্তুটো নাই নেকি? মগজু বোলা বস্তুটো কি অকণমানো নাই নেকি? গোবৰ আছে তোমালোকৰ মাথাত, গোবৰ আছে। মই ৰোষ্টাৰবিলাকক কৈছোঁ, মই বেলেগক কোৱা নাই, বেলেগে কোনোৱে গাত পাতি নল'ব। মই ৰোষ্টাৰবিলাকক কৈছোঁ বিশেষকৈ মই এজন ৰোষ্টাৰক বিশেষকৈ মই ক'ব বিচাৰিছোঁ। কালি কি হ'ল, মই ভিডিঅ' চাইছিলোঁ, চাই থাকোঁতে এজন ৰোষ্টাৰে ডেছক্ৰিপশ্যনত লিখিছে যে এজনী বোৱাৰীয়ে নে কিবা এনেকৈ লিখিছে আৰু, যে কাপোৰ খুলি ভিডিঅ' বনাইছে। মানে কি আজিকালি ৰিলছৰ কাৰণে সকলোবিলাক কৰিব পাৰে, কাপোৰ খুলি ভিডিঅ' বনাইছে। তাৰপিছত আৰু সেই ডেছক্ৰিপশ্যনটো দেখি ময়ো চালোঁ সেইটো ভিডিঅ'। চাওঁতে দেখিলোঁ যে তাত মোৰ ভিডিঅ' আছে। আৰে ভাই, তোমালোকে যি ভিডিঅ' তাকে ডেছক্ৰিপশ্যন লিখা না। তোমালোকে ভিডিঅ'ত বেলেগ, ডেছক্ৰিপশ্যন বেলেগ লিখিবা। তোমালোকে মানে কি অকণমান ভিউজৰ কাৰণে মানে কি ডেছক্ৰিপশ্যন ইফালে ভিডিঅ'ত যিয়ে নাথাকক, তাৰমানে তোমালোকে ডেছক্ৰিপশ্যনটো ভালকৈ লিখিলেই হ'ল, যাতে মানুহবিলাকৰ ভিউজ আহে। মই সেই ৰোষ্টাৰজনক ক'ব বিচাৰিছোঁ, মই নাম মেনশ্যন নকৰোঁ, তথাপিতো যদি সেই ৰোষ্টাৰজনে এইটো ভিডিঅ' চাই বুজি পাব তেতিয়াহ'লে। আৰু যদি কোনোবাই যদি মানে কি মোৰ ভিডিঅ' এইটো যোনে চাই আছে আৰু সিও যদি সেইটো ভিডিঅ' চাইছে, তেতিয়াহ'লে গম পাব। মানে কি ডেছক্ৰিপশ্যনত লিখিছে যে গাৰ কাপোৰ গোটেই খুলি ভিডিঅ' বনাইছে, বোৱাৰী বুলি মেনশ্যন কৰিছে। আৰু সেইটো ভিডিঅ'ত মানে কি মই আছিলোঁ। থাকোঁতে মই ভাবিলোঁ যে ভিডিঅ'ত বেলেগ আছে আৰু ডেছক্ৰিপশ্যনত বেলেগ আছে, যে মই বুজি পোৱা নাই। আৰু আপুনি যে এনেকৈ লিখিছে ডেছক্ৰিপশ্যনটো গাৰ কাপোৰ খুলি ভিডিঅ' বনোৱা, মোৰ কোনটো ভিডিঅ' আছে যে মোৰ প্ৰফাইলত মই গাৰ কাপোৰ খুলি ভিডিঅ' বনাইছোঁ? ক'ব পাৰিব? মোৰ এটাই ভুল হৈছিল, যে মোৰ বাচ্ছাটো পৰি গৈছিল, সেইটো ভিডিঅ'ই মোৰ অকল ভুল। আৰু মই কৈছোঁ যে সেইটো ভিডিঅ' মোৰ ভুল হৈছে, মই ক্ষমা বিচাৰিছোঁ সেইটো ভিডিঅ'ৰ কাৰণে। তাত বাহিৰে বা মোৰ কিবা বেলেগ অশ্লীল ভিডিঅ' আছে মোৰ প্ৰফাইলটোত, চাব পাৰে আপোনালোকে যায়। কিবা অশ্লীল ভিডিঅ' দেখিছে, মই গাৰ কাপোৰ যেনেকৈ তেনেকৈ পিন্ধি মানে কি মই ভিডিঅ' বনাইছোঁ, কিবা তেনেকুৱা ভিডিঅ' পাব আপোনালোকে? নাপায়। আপোনালোকে যদি তেনেকুৱা ভিডিঅ' কিবা পায়, মোৰ অশ্লীল ভিডিঅ', সেইটো ভিডিঅ'ত বাহিৰে, সেইটো ভিডিঅ'ত মোৰ বেটা পৰি গৈছিল, তাৰ কাৰণে মই ক্ষমা খুজিছোঁ। সেইটো ভিডিঅ'ত বাহিৰে যদি কিবা অশ্লীল ধৰণৰ ভিডিঅ' পায়, তেতিয়াহ'লে মই আজিৰ পৰা মই ফেচবুক পেজে মোৰ ডিলিট কৰি দিম, যদি আপোনালোকে মোক দেখাব পাৰে। গম পাইছা? সেইকাৰণে যেনেকৈ তেনেকৈ ডেছক্ৰিপশ্যন লিখি তোমালোকে ৰোষ্টাৰবিলাকে কিছুমান ভিউজৰ আশাত তোমালোকে ইমান অসভ্যামীবোৰ কৰি আছা। আৰু ইমান অশ্লীল কিছুমান প্ৰকাৰৰ ৰোষ্টাৰ আছে, সিহঁতে অশ্লীল ভাষাৰে ভিডিঅ' বনাব আৰু ডেছক্ৰিপশ্যনত লিখিব
যে অকল মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে। আৰে ভাই, কি মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে হে? অশ্লীল ভাষাৰে ভিডিঅ' বনাই তোমালোকে কিহৰ মনোৰঞ্জন দেখাব বিচাৰিছে মই বুজি পোৱা নাই। মানে কি ৰষ্টাৰবিলাকে কি বাৰু? মোৰ ভুল হৈছে বাৰু, মোৰ বাচ্ছাটো পৰি গ'ল, মোৰ ভুল হ'ল বাৰু সেইটো ভিডিঅ'ত, মই নিজে কৈছোঁ। তোমালোকে কি ভাল কাম কৰি আছা হে? অশ্লীল এই ছ'চিয়েল মিডিয়াখনত তোমালোকে ইমান, সকলোৱে ছ'চিয়েল মিডিয়া ইউজ কৰে, এই ছ'চিয়েল মিডিয়াখনত তোমালোকে অশ্লীল ভাষাৰে গালি পাৰি তোমালোকে ভিডিঅ' বনাই আছা। তোমালোক কিমান ভাল হে? আগতে নিজৰ ফালে চাবাহে, তাৰপিছত বেলেগক ক'বা। তোমালোকে বেলেগৰ ভিডিঅ' চুৰ কৰি দিয়া, তোমালোকৰ কিবা টেলেণ্ট আছে নেকি? নিজৰ কিবা টেলেণ্ট আছে নেকি? সেই আছেই, তোমালোকৰ এটা টেলেণ্ট আছে, তোমালোকে অশ্লীল ভাষা যে ক'ব জনা, সেইটো টেলেণ্ট কিন্তু তোমালোকৰ আছে, কুটকৈ আছে সেইটো টেলেণ্ট তোমালোকৰ ভিতৰত, গম পাইছা? মানে কি কোনোবা এটা ভিডিঅ' দিবহে পালেনে, ভিডিঅ'টো ভালেই হওক বা বেয়া হওক, বাপৰে আগতে মানে ৰোষ্টাৰবিলাকে তাকেই সুযোগ চাই থাকে, কোনটো ভিডিঅ' কি বনাইছে, কোনে কি ভিডিঅ' বনাইছে। তোমালোকৰ যদি কিবা নিজৰ টেলেণ্ট আছে, তোমালোকে টেলেণ্টত কিবা ভিডিঅ' বনোৱা না, সেনেকৈ ভাইৰেল হোৱা। এইবোৰ ৰোষ্ট কৰি অশ্লীল ভাষাৰে মানুহক গালি পাৰি তোমালোকে কি ভাইৰেল হ'ম বুলি ভাবিছা নেকি? হা, তোমালোকে ভাইৰেল হ'ম বুলি ভাবিছা? তোমালোকে বেয়া ভাষা কেইটামান কৈ দিলা, মানুহবিলাকে চাই মানে কি মনোৰঞ্জন পালে, সেয়ে তোমালোকৰ ভাল লাগি গৈছে আৰু মনটো কেইটামান মানে কি ভিউজৰ আশাত। হা, ৰোষ্ট কৰিছা, ভালকৈ কৰিবা, গম পাইছা? মই বিশেষকৈ ৰোষ্টাৰবিলাকক কৈছোঁ, তোমালোকক অশ্লীল ভাষা কিয় ব্যৱহাৰ কৰা? তোমালোকে যদি মনোৰঞ্জনৰ কাৰণে ভিডিঅ' বনোৱা, তেতিয়াহ'লে তোমালোকে ভাল কিবা জমনি কৰি বনোৱা না। অকল যদি তোমালোকে মনোৰঞ্জনৰ কাৰণে বনাইছা, অশ্লীল ভাষা কিয় ব্যৱহাৰ কৰা হে? তোমালোকে মনোৰঞ্জনৰ কাৰণে ভিডিঅ' বনোৱা বুলি কৈ। তো আজি মানে কি মোৰ এনেকুৱা ধৰণৰ খং উঠিছে যে মানে কি মই ভিডিঅ'টো চালোঁ, সেইটো ভিডিঅ'ৰ ওপৰত ডেছক্ৰিপশ্যনত লিখিছে যে কাপোৰ খুলি ভিডিঅ' বনাইছে। আৰে ভাই, কোনে কাপোৰ খুলি ভিডিঅ' বনাইছে? তোমালোকে কিহৰ ডেছক্ৰিপশ্যনবোৰ কিয় মানে কি এনেকৈ লিখা? তোমালোকে কেইটামান ভিউজ পোৱাৰ আশাতে এনেকৈ লিখা তোমালোকে ডেছক্ৰিপশ্যনবোৰ। মই ৰোষ্টাৰবিলাকক কৈছোঁ, নেক্সট টাইম যাতে মোৰ ভিডিঅ' তোমালোকে মোৰ পাৰ্মিশ্যন নোলোৱাকৈ ৰোষ্ট নকৰা। যদি কিবা ৰোষ্ট কৰিবলগীয়া থাকে তেতিয়াহ'লে মোক ক'বা আগতে, এইটো ভিডিঅ' তোমালোকৰ প্ৰফাইলৰ পৰা মই ডাউনলোড দিম, তাৰপিছতহে মোৰ ভিডিঅ' তোমালোকে ৰোষ্ট কৰিবা। মোক নোসোধাকৈ কেতিয়াও মোৰ ভিডিঅ' মোৰ প্ৰফাইলৰ পৰা নি তোমালোকে ৰোষ্ট নকৰিবা। তোমালোকে চোৰ, এটা চোৰ। মই ৰোষ্টাৰবিলাকক কৈছোঁ, তোমালোকে চোৰ, বেলেগৰ ভিডিঅ' নি তোমালোকে ৰোষ্ট কৰি থাকা। তোমালোক চোৰ আছিলা, আগৰ জন্মত চাগে চোৰ আছিলা কিবা, গম পাইছা? নেক্সট টাইম যাতে সেনেকুৱা নহয়, মই সেইকাৰণে এইটো ভিডিঅ' বনালোঁ। বৰ ভদ্ৰ, সিহঁত বৰ ভদ্ৰ, সেইকাৰণে ছ'চিয়েল মিডিয়াত এনেকৈ অশ্লীল ভাষা দি সিহঁতে ভিডিঅ' বনাই আছে। আৰে বাই, মোৰ গাত লাগিল হয় যেতিয়া মই যদি কিবা কাপোৰ খুলি মই ডান্স কৰিলোঁ হয়, মই যদি কিবা গাৰ আধা অংশ উলিয়াই যদি মই ভিডিঅ' বনালোঁ হয়, গম পাইছা? তেতিয়া মোৰ লাজ সন্মান গ'ল হয়। মোৰ বেটা পৰিছিলে, তাৰ কাৰণে মই ক্ষমা খুজিছোঁ। মোৰ ভুল হয়, সেইটো ভুল হয়। মোৰ একো লাজ লাগিবলগীয়া কথা হোৱা নাই সেইটো। মই ভুল কৰিছোঁ, তাৰে মই ক্ষমা বিচাৰিছোঁ। সেইটোত মোৰ একো লাজ লাগিবলগীয়া কথা হোৱা নাই, কাৰণ মই গাৰ কাপোৰ খুলি মই ভিডিঅ' দিয়া নাই, গম পাইছা? সেইকাৰণে মোৰ লাজ নালাগে। হয়, মই ভুল কৰিছোঁ, সেইখিনি মোৰ মনত এতিয়াও আছে, মই ভুল কৰিছোঁ, মোৰ ভুলটো হয়, কিন্তু মোৰ লাজ লাগিবলগীয়া কাম একো কৰা নাই, গম পাইছা? তো নেক্সট টাইম মই ৰোষ্টাৰবিলাকক কৈছোঁ, তোমালোকে চাই চিতিহে ভিডিঅ' ৰোষ্ট কৰিবা, আৰু ৰোষ্ট কৰি তোমালোকে ডেছক্ৰিপশ্যনটো এনেকৈ নেলিখিবা, গম পাইছা? আপোনালোকে, মই ৰোষ্টাৰবিলাকক কৈছোঁ, কোনটো ভিডিঅ' আছে মোৰ গাৰ কাপোৰ খুলি, মই গাৰ কাপোৰ খুলি, গাৰ গোটেই বস্ত্ৰ খুলি বা আধা গা দেখুৱাই কোনটোত মই ভিডিঅ' বনাইছোঁ? তোমালোকে কমেণ্ট কৰাচোন, কোনটোত বনাইছোঁ? চ' নেক্সট টাইম মোৰ ভিডিঅ' ৰোষ্ট কৰাৰ আগতে ভাবিবা তোমালোকে, গম পাইছা? ৰোষ্টাৰবিলাকক কৈছোঁ, মোৰ ভিডিঅ' যোনে ৰোষ্ট কৰিছা বিশেষকৈ।